নমস্কাৰ, মই প্ৰিয়ংকা শইকীয়াই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভালেই। আৰু আজিও দেখি পেলাই ধৰিব পাৰিছে চাগে যে ক'ৰবাত যাওঁ। আজিও এফালে যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। ৰাস্তাটো সম্পূৰ্ণ বেলেগ কৰি পেলালে। দোকান চোকান একোৱেই নাইকিয়া, চব আৰু অলপ দিন পিছত ধূনাগুৰি ঘাটেদি মাজুলীলৈ দলং হ'ব। এয়া দলং বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু বনাবলৈ লৈছে। দলংখন হ'লে কিন্তু বহুত সুবিধা হ'ব, মানে বহুত ভাল হ'ব। এয়া ধূনাগুৰি ঘাট। আমি এতিয়া ধূনাগুৰি ঘাট পাই গ'লোহি। চাই লওক চৌপাশটো। এতিয়াতো গম পালেই, ধূনাগুৰি ঘাটটো দেখি গম পালেই যে আমিনো ক'লৈ যাম। এয়া চাওকচোন, এয়া সৰিয়হ। ইমান এই দূৰলৈকে আছে, একদম বহুত দূৰলৈকে আছে। এয়া সৰিয়হৰ খেতি। সৰিয়হখিনি দেখি ধুনীয়া লাগিছে, মানে পাতলাকে গজিছে আৰু ইমান ডাঠ নহয়, কিন্তু দেখি ধুনীয়া লাগিছে। আৰু এয়া কাষতে কাম কৰি আছে, কিবা বনাই আছে। আমাৰ ল'ৰাটো আজি ক'ত উঠিব? ল'ৰাটো ক'ত উঠিব আজি? ব'লা। আমি এতিয়া ফেৰীত উঠিছোঁ। এয়া জেঠাই আৰু মই যে কৈছিলোঁ আমি ক'ত যাম কি কৰোঁ, আমি মাজুলীলৈ আহি আছোঁ। এতিয়া আমি ফেৰীত উঠিছোঁ আৰু এয়া মোৰ জেঠাই। জেঠাই জীয়েক, মানে মোৰ বা মাজুলীত বিয়া হৈছে। আমি বাৰ ঘৰলৈ বুলি আহি আছোঁ। এয়া চাই থাকোঁ ভিডিঅ'টো। এয়া ভণ্টি আৰু এই মা বহি আছে। দাদা উঠাই নাই, উঠিব আৰু। আমাৰ ফেৰীখন গৈ আছে আৰু ইটো ঘাটৰ পৰাও এখন ফেৰী আহিছে। চাওকচোন, ইমান ধুনীয়া লাগিছে আঁতৰৰ পৰা দেখি। ফেৰীখনৰ ভিতৰত মানুহ কম, কিন্তু বাহিৰত মানে ওপৰত মানুহ বহি আহিছে। চাবচোন, এয়া সকলোবোৰ ওপৰত বহি আহিছে, কিন্তু ভিতৰত বহা নাই। এয়া আমি এতিয়া ঘাট পাইছোঁহি। এয়া কাষলৈ চপাই আছে। মামা বাহিৰত আছে, মাতিম। এয়া মাটিমাহ, কিমান দূৰলৈ আছে চাওকচোন, বহুত দূৰণিৰ পৰা আছে মাটিমাহ।
মাটিমাহ গোটেই মানে বহুত দূৰলৈকে মাটিমাহ আছে এয়া চব ঘাট পাৰ হোৱাৰ পৰা আমি মানে বহুত দূৰলৈকে মাটিমাহৰ খেতিয়ে দেখি আহিছোঁ। মাজুলীত মাটিমাহ খেতিটো বেছি হয়। মাটিমাহৰ খেতিৰ মানে মাজেৰে ৰাস্তাটো আৰু ৰাস্তাটোৰ দুই পাৰে মানে মাটিমাহ। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া আমি আহি আছোঁ। এয়া জেঠাই, এয়া মা, এইফালে ভণ্টি আছে আৰু আগত দাদা আৰু ল'ৰা বহিছে। এতিয়া ক'ত পাইছেহি নাজানো, মানে ঘাট পাৰ হ'লেও আহি আছোঁ। কমলাবাৰী পোৱাগৈ নাই। আমি আহিছোঁ মাজুলী কমলাবাৰীলৈ। মোৰ এই জেঠাই ছোৱালী বা বিয়া হৈছে মাজুলীলৈ আৰু আমি সেই বাৰ ঘৰলৈকে আহি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰিব। আমাৰ মা মাজুলীলৈ প্ৰথম আহোঁতে কি ঘটনা হৈছিল কৈ আছে। তাৰপিছত গৈছোঁ আৰু তাৰপিছত তাৰমানে বাটতে এটা হ'ল এৰি থৈ যায় আৰু ভকতৰ একদম মাজত তাৰমানে এটা হ'ল আছে, সেইটোকে কয় আগৰ পাছ হ'ল। মই ভাবিলোঁ কিজনীয়ে এটা ঘূৰিব লাগিব। নানা দুৰ্গতি প্ৰথমবাৰ অহাৰ এয়া মানে নজনা মানুহ 50 টকা পাই পলিথিনটা ভৰাই দিয়ক দাদা। সিফালে নাকাটব। আপুনি জীয়েককে বিয়া দিছে কিন্তু আপুনি মানে নাজানে। জানো আপুনি বহুত দিন মাজুলীলৈ অহা নাই নি? আগতকে পাতলি নাহাতে কিন্তু ৰাস্তাবোৰ মনত নাই মানে, হয় নাই? অহাটো আহি থাকে, ৰাস্তাবোৰ মনত নাই। এইখিনিতে হেৰি আছে নহয় বা কি এয়া ফাইনেলি আমি পালোহি। আমাৰ ৰাস্তা ভুল হ'ল, আমি নিমাতী ঘাট পালোগৈ, সেইবাবে অলপ দেৰি হ'ল। এতিয়া পালোহি আৰু আমি এতিয়া অলপ বাটলৈ ওলাই আহিছোঁ। চাহ তাহ খালোঁ, অলপ বাটলৈ ওলাই আহিছোঁ। এয়া ভণ্টি আৰু মই ওলাই আহিছোঁ। আচলতে কি হয়, মৰা ঘৰৰ মানুহৰ ঘৰত ভিডিঅ' কৰি থাকিবলৈ অসুবিধা হয়। সেইকাৰণে আমি ঘৰৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ। যদি যাবৰ সময়ত পাৰোঁ অকণমান কৰিম বাৰু ভিডিঅ', যদি কাৰোবাক দেখাব পাৰোঁ দেখাম। কিন্তু এনেই এতিয়া চবেই কানি কাটি আছে, ভিডিঅ' কৰিব নোৱাৰি। সেইবাবে আমিও অকণ বাটলৈ ওলাই আহিছোঁ। এতিয়াই ভিডিঅ' অকণ কৰিছোঁ আৰু এয়া জেঠাই, এয়া মোৰ ভাগিন হয়, এয়া বা হয়। আমি যাব ওলাইছোঁ এতিয়া। আমি এতিয়া বাইদেউৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া আহি আছোঁ আৰু কমলাবাৰীতে আমাৰ পৰিয়ালৰ খুৰা এজন আছে। তাকে বহুত দিন দেখা নাই, সৰুতে দেখিছিলোঁ, ভাবিলোঁ সোমাই এপাক চাই যাওঁ। এতিয়া আমি খুৰাৰ ঘৰতে আহি আছোঁ। এয়া আমাৰ আইতা ফটো মাৰিছে আৰু এয়া খুৰা আৰু এয়া খুৰী বহি আছে। বহুত দিনৰ পিছত আহিছোঁ যে, চিনা চিনিটো ইমান নাই আৰু হ'লেও বিচাৰি বিচাৰি ওলাইছোঁহি। আইতাক সৰুতে দেখিছিলোঁ, এতিয়া আকৌ দেখাৰ সৌভাগ্যকণ হ'ল আৰু আকৌ বা আহিব পাৰোঁ নে নোৱাৰোঁ। ভালে থাকিব। আমি আকৌ ঘূৰি আহি ঘাট পালোহি। আমি মানে এনেকুৱা এটা টাইমত পাই গ'লোহি নহয়, আমিও পাইছোঁহি আৰু সেই একে সময়তে মানে 2:30ত ফেৰি আছে। মানে আমি ইমান জোখৰ টাইমত পাই গ'লোহি।
বাই যাব দে জেঠাই মা যাবি যাব দে আপোনালোকে ঘৰ পাই গ'লোহি আহি এয়া চব কি কৰি আছে চাহ খাওঁ পুৰা চানা মিলাম এতিয়া মিক্স কৰি খাব আপোনালোকেও মিক্স কৰি খাই চাবচোন ইমান ধুনীয়া লাগে এয়া মিমি তাৰপাছত এয়া আহি গ'ল আনা চানা এয়া দিলোঁ তাৰপাছত আহি গ'ল কুৰকুৰে মামা হেৰি আচাৰ দিয়া এয়া আহি গ'ল কুৰকুৰে আৰু এইটো আহি গ'ল এইটো যিহেতু বৰ তিনিচুকীয়াকৈ ধৰে আমি এনেকৈ মিক্স কৰিম মাহীয়ে চাহ বনাব গৈছে চাহ আৰু চানা খাই লওঁ ভাগৰো লাগিছে খালি এইটো গুৰি নকৰোঁ আৰু কাৰোবাৰ মনটো আছে এইটো খাবলৈ অকণমান দুটিকমান দি দিওঁ খালিয়ে দিলোঁ যিহেতু চিপছ মাজুলীৰ পৰা আহিছোঁ আমি চিপছে পালোঁ আৰু বাটত বাকী দেখাই দিওঁ মিক্সিং মা পিঁয়াজ এটাই আৰু হেৰি লৈ আহিবাচোন চাহ আৰু চানা খাই লওঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে পেজটো ফ'ল' কৰি দিব বাই বাই